পৃথিৱীৰ সকলোতকৈ ডাঙৰ অনুভূতি হ'ল মাজৰাতি কাৰোবাক মিছ কৰা। মানুহে তাৰ প্ৰিয়জনৰ পৰা সকলোৱে সহ্য কৰিব পাৰে, কিন্তু অৱহেলা সহ্য কৰিব নোৱাৰে। জীৱনত এই তিনিটা কথা সকলো সময়ত মনত ৰাখিবা। 1 নম্বৰ, কাৰো মনত ইমান গভীৰভাৱে প্ৰৱেশ নকৰিবা যাৰ পৰা তোমাক উলিয়াই দিলে তুমি আশ্ৰয়হীন হৈ পৰিবা। 2 নম্বৰ, কাৰো লগত ইমান বেছি মনৰ কথা নকবা, নহ'লে যেতিয়া তেওঁ কথা কোৱা বন্ধ কৰি দিব তেতিয়া তুমি বহুত কষ্ট পাবা। 3 নম্বৰ, কাৰো মুখৰ পিনে ইমান বেছিকৈ নাচাবা, তেওঁ যেতিয়া তোমাৰ পিনে ঘূৰি নাচাব তেতিয়া তুমি অসহায় হৈ পৰিবা। মনৰ কথা মানুহৰ লগত যিমান কম শ্বেয়াৰ কৰিবা সিমান তুমি ভালে থাকিব পাৰিবা। ভালপোৱা শব্দটো বহুত অদ্ভুত। কাৰোবাৰ জীৱন সলনি কৰি দিয়ে, আকৌ কাৰোবাৰ জীৱন ধ্বংস কৰি দিয়ে। চব ভালপোৱাত ভালপোৱা নাথাকে, কিছুমান ভালপোৱাত মিছা অভিনয়ো থাকে। ভালপোৱাৰ নামত যিসকলে ধোঁকাবাজি কৰে সিহঁতক মানুহে ক্ষমা কৰিলেও সময়ে কেতিয়াও ক্ষমা নকৰে। তাকেই ভালপোৱা যিয়ে তোমাক ভালপোৱাৰ লগতো তোমাক অলপ শাসনো কৰিব। দৰকাৰ হ'লে অকলে থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা ভালপোৱা এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। ল'ৰা হওক বা ছোৱালী, ক'লা মানুহে কেতিয়া কাৰো প্ৰিয় নহয়। যাক দেখিলে তোমাৰ ঘৃণা লাগে তাকো কোনোবাই নহয় কোনোবাই ভাল পায়, কাৰণ দুনিয়াখন সকলোৰে, তোমাৰ অকলে নহয়। গোটেই পৃথিৱীক পোহৰাই তুলিবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটোক সজাবলৈ এজন মনৰ নিচিনা মানুহেই যথেষ্ট। প্ৰেম হ'ল এটা মুদ্ৰাৰ নিচিনা, যাৰ এক পৃষ্ঠাত সুখ আৰু আন পৃষ্ঠাত বেদনা। কেতিয়াবা কেতিয়াবা আপুনি যিমানেই ভাল নহওক কিয়, যিমানেই দয়াবান নহওক কিয়, কিছুমান মানুহৰ সন্মুখত আপুনি কেতিয়াও সন্তুষ্ট নহয়।